স্মৃতি কথা মিণ্টু ডেকা স্মৃতিৰ এটুকুৰা পাত কুশলকোঁৱৰ হাইস্কুলৰ কোনোবা এঠাইত তাৰ অজ্ঞাতে মোৰ বুকুত হেন্দোলনি কৰিছিল। সময়ৰ সোঁতত ভাল লগাবোৰ সজীৱ কৰিব নোৱাৰিলেও কোনোবা এঠাইত কুঁৱাৰ বেজাৰতে ৰৈ গৈছিল মোৰ প্ৰেম লগা অনুভৱবোৰ। ক্লাছৰ শেষত, কেতিয়াবা ক্লাছৰ মাজত, আৰু কেতিয়াবা তুমি স্কুললৈ নহাৰ সময়ত ময়ো কিজানি তোমাৰ কথাই ভাবিছিলোঁ। মোৰ বান্ধৱী তাই যেতিয়া তাৰ কথা কয় ময়ো মনে মনে তোমাক লৈ কল্পনা কৰা নাছিলোঁ বুলি মিছাটো এতিয়া মাতিব নোৱাৰো মই। মোৰ জীৱনৰ লক্ষ্য কিমান লিখিলোঁ, নম্বৰো চাগে ঠিকেই পাইছিলোঁ। গোপনে ডেস্কত কাৰ্ডালৰ ইটোমূৰে সিটোমূৰে তোমাৰ মোৰ নাম লিখি মচি দিয়াৰ দৰে জীৱনৰ লক্ষ্যও কিজানি সলালে বুৱতী নদীত চিনাকি হ'ল। কিমান কম, কিমান লিখিম এতিয়াও ভাল লগা তেতিয়াৰ কথাবোৰ। ক্লাছৰ শেষত মৰা ঘণ্টাটোৰ শব্দবোৰ আৰু বন্ধুৰ পিঠিত মৰা চাপৰবোৰে এতিয়াও মাজে মাজে কৈ যায় দুষ্টালি সোণালী অতীত। প্ৰাৰ্থনাৰ দীঘলীয়া শেষৰ চিঞৰটো আৰু ক্লাছৰ শেষৰ অন্তিম ঘণ্টাটোৰ টিং টিং শব্দবোৰে নষ্টালজিক হ'বলৈ এতিয়াও বাধ্য কৰায়। কেতিয়াবা সময় পালে স্মৃতিৰ ভাঁজ লগা পৃষ্ঠাবোৰ আৰু তোমাৰ অভিমান দুয়োটা সমবাহু সমদি কৰে।